চাউলুং চুকাফাৰ সোণৰ অসম, আজি কিয় ৰসাতলে গমন, সময় থাকোঁতে তহঁতে শুধৰণি কৰ নিজকে। বৰ্তমান সময়ত গণতন্ত্ৰত সবাতোতকৈ শক্তিশালী সেই ৰাজনীতিৰ কথা কোৱা হয়। কিন্তু তাতোতকৈ শক্তিশালী হৈছে এই মানুহৰ এই আঙুলিটো, কিয়নো সেই আঙুলিয়ে এটা মেজিক যাদু কৰিব পাৰে, ইফাল নহ'লে সিফাল। গতিকে বৰ্তমান শীতকালীন অধিৱেশনত চলি থকা বিধানসভাৰ যি অৰিয়া তাৰ পৰা বৰ্তমান এটা ৰাজীৱ ককাইদেউৰ এটা গান গাবলৈ মন গৈছে। গানটো মানে পিছৰ স্তৱকটো গাবলৈ মন গৈছে। ৰাজনীতি নকৰিবি, কূটনীতি নচলাবি, মানুহৰ তেজৰ মূল্য কিমান এবাৰ ভাবি গুণি চাবি। আমাক লাগে এখন নিকা সমাজ, য'ত মানুহেই মানুহৰ মূল্য বুজে। নেলাগে দুৰ্নীতি ভ্ৰষ্টাচাৰ, লাগে মাথো আমাক এখন নিকা চৰকাৰ। বোলো শুনিছনে, চাউলুং চুকাফাৰ সোণৰ অসম, আজি কিয় ৰসাতলে গমন, সময় থাকোঁতে তহঁতে শুধৰণি কৰ নিজকে, শুধৰণি কৰ নিজকে। গতিকে সময় থাকোঁতেই শুধৰণি কৰা, সময়টো বৰ্তমান গৈছে বাৰু, তথাপিতো যিকণ সময় আছে শুধৰণি কৰা, ষ্ট্ৰং হোৱা, তোমালোকৰ আসনকেইখন সদায় থাকিব। গতিকে অসমীয়া ৰাইজৰ, বিশেষকৈ অসমীয়া ৰাইজৰ কথাক লৈ গুৰুত্ব দিয়া। জয় আই অসম, জয় জুবিন দা।